Hey বন্ধুসকল স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে নয়ন ব্লগ ইউটিউব চেনেল প্ৰায় আজিৰ পৰা প্ৰায় আঢ়ৈ মাহ 3 মাহ মান পিছত মই ভিডিঅ' দিছিলোঁ আৰু তাৰ পিছত মই বৰ্তমান ভিডিঅ' দি আছো মানে বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ কিবা কিবি মিনি ব্লগ দি আছিলোঁ হয় মই মিনি ব্লগ দি আছিলোঁ আৰু মানে এক্সামো চলি আছিল তেনে কাৰণে আমি লং ভিডিঅ' দিয়া নাছিলোঁ আৰু আজিৰ পৰা পুৰা ষ্টাৰ্ট হৈ গ'ল লং ভিডিঅ' দিয়াৰ আৰু আজি গৈ আছো এটা পবিত্ৰ স্থান ধলপুৰ শিৱ মন্দিৰলৈ গৈ আছো আপোনালোকক দেখুৱাম গোটেইখিনি বস্তু পুৰা একদম হেকলৈ চাই থাকক বহুত ভাল লাগিব ব্লগটো একদম পুৰা একদম ফৰ্মত আছো আৰু আপোনালোকে জানে মোৰ এখন নতুন শৰ্ট ফিল্ম আহি আছে 10 তাৰিখৰ আগত তো আপোনালোকে এই চেনেলতে পাই যাব বহুত ভাল লাগিব আপোনালোকে চাব আৰু যেহেতু প্ৰথম কিবা এটা ট্ৰাই কৰিছো আমাৰ গোটেইকিটাই প্ৰথম আৰু কোনোই আগতে কৰি পোৱা নাছিল শৰ্ট ফিল্ম জাক লৈছো প্ৰায়ভাগ নতুনে আমাৰ তো আপোনালোকে সাপোৰ্ট কৰিব বুলি আশা ৰাখিল আৰু কিবা বেয়া পালে আপোনালোকে কমেন্টত জনাব তো এইখিনি তো আজিৰ নতুন ভিডিঅ'টো আমি আৰম্ভ কৰো বলক ধলপুৰ শিৱ মন্দিৰলৈ তো আপোনালোকৰ পুৰা ভিডিঅ' দেখুৱাম আপোনালোকৰ পুৰা ভিডিঅ'টো একদম শেষলৈ চাই থাকক আৰু ইফালে আমাৰ লক্ষ্যতা আছে লক্ষ্যতাই মই ধুনীয়াকৈ যাই আছো তাত একদম সুন্দৰ ভিডিঅ' এটা আপোনালোকক দেখুৱাম পুৰা ভিডিঅ'টো একদম চাওক আপোনালোকে বাপৰে বাপ মাকৈ খেতি আৰু পুৰা একদম ধুনীয়াকৈ প্ৰাকৃতিক পুৰা একদম সৌন্দৰ্যৰ মাজে মাজে আমি এটা সৰু ৰাস্তাৰে আহি আছো মন্দিৰলৈ বুলি আৰু বেছি নাই পামে আৰু ভিডিঅ'টো একদম শেষলৈ চাই বন্ধুসকল ধুনীয়াকৈ আহি পাইছো আমি ধলপুৰ মন্দিৰ ইফালে এইটো চাব পাৰে একদম এইটো ধুনীয়াকৈ আৰু একদম লক্ষ্যতা আৰু মই ধুনীয়াকৈ আহি গৈছো লক্ষ্য আৰু মই একদম বহুত ভাল লাগিছে ইয়াত আহি আৰু ইফালে পুৰা নাজাৰাটো চাওক আপোনালোকে একদম পানীৰ মাজত একদম মন্দিৰটো আৰু দলংখন চাব পাৰে পুৰা একদম ধুনীয়া বলক আমি আপোনালোকক এটা শ্ল' মোচনত মোৰ ভিডিঅ' এটা দেখুৱাই আছোঁ একদম পুৰা ধুনীয়াকৈ উঠি আছো তো এইটো হৈছে ধলপুৰ মন্দিৰ তাৰপৰা আপোনালোকে এইটো হৈছে ধলপুৰ প্ৰথম গেটটো এইটো হা এই তাৰপৰা বৰ্তমান ধূপ চুপকেইটা ল'ম
প্ৰথম নাজাৰাটো এনেকুৱা গাইছ এই চাল লাগছে কিন্তু আহি বাকী বাদ চাল লাগছে আহি ইফালেও আছে এটা বাট আৰু ইফালেও আছে ইফালে যায় গাইছ পৰিৱেশ চাওঁ একদম ধুনীয়া দেখৰা কেনেকুৱা লাগছে আহি মজা একদম ধুনীয়া ভাল লাগছি বহুতখিনি ওপৰত আহিব লাগে কেইদিনমান আগত মানে আমাৰ মাহঁত আহি গৈছে ময়ো আহি গেলো এইটো হৈছে মন্দিৰটো চাব পাৰে আৰু এইফালে এটা আছে মন্দিৰ আমি সোমাম বাৰু অলপ দেৰিকৈ ফাৰ্ষ্ট আমি এইফালে ভিউ এটা দেখাই দিওঁ আপোনালোকক এইটো ভিউ চাওক অ' মাই গড নাজাৰা গাইছ মানে একদম মেইন মন্দিৰটো এইটো আপোনালোকে চাব পাৰে এইটো হৈছে মেইন মন্দিৰটো আৰু ইয়াত এটা মানে দেউৰী টাইপ মানুহ এটা মানে আছে ইয়াত দেউৰী বুলি ক'ব লাগিব দেউৰী আছে তাৰ পৰা আমি কিছু কথা জানিম ককা এইটো হৈছে আমাৰ ককা ককা আপুনি ইয়াত কেতিয়াৰ পৰা আছে মই 21 চনৰ পৰা 21 চনৰ পৰা আছে কেনেকুৱা ধৰণৰ মানে কাৰ্যসূচীবিলাক কাৰ্যসূচী মানে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই হয় তেখেতে নিজাকৈ মানে এই মন্দিৰটো হয় তেখেতৰ খৰচত কৰিছে হয় বনাইছে হয় আৰু আমাৰ যিবিলাক এইবিলাক আছে সেই চৰকাৰৰ খৰচত হয় হয় ভোগঘৰ হয় অতিথিশালা হয় আৰু তাত এই কি বোলে এই পূজাৰী হয় ঘৰ হয় চৰকাৰৰ পৰা এইবিলাক দি আছে হয় কিন্তু দৰমহাটো আমাক চৰকাৰে দিয়া নাই হয় আমাক কমিটিৰ পৰা দি আছে হয় 6,000 কৰি হয় হয় হিচাপে আমাৰ ইয়াতে কেইবাটাও আমাৰ কৰ্মী আছে হয় সহকাৰী হয় তেওঁলোকে হেৰি চাফ চিকুণ কৰা হেৰি কৰি আছে হয় আৰু এইটোৱে হৈছে মেইন মন্দিৰটো গতিত কাম চলি আছে আমাৰ হয় চৰকাৰৰ তৰফৰ এইটো হৈছে মেইন মন্দিৰটো আৰু এইটো হৈছে ধলপুৰ মন্দিৰ আৰু বেলেগ নামেৰে জনা যায় নেকি বাৰু এই মন্দিৰটো এই মন্দিৰটো ধলপুৰ নামেৰে ধলপুৰ নামেৰে জনা যায় কৈলাশৰ পৰা পাহাৰ দুখন ভাৰ কৰি লৈছে হয় আহি থাকোঁতে এই ঠাইত মানে পাহাৰখন পৰি গ'ল এখন পূবৰ ফালে পৰি সেইখন আমাৰ অপৰীয়া ঠিক ধলপুৰতে এইখন পৰিছে এইখন নাম ধলপুৰ সেইকাৰণে হয় এই লগতে এই পাহাৰৰ লগতে আমাৰ এই যে হেৰি আছে ঢাল খালোৱা ভীমৰ ঢাল আছে হয় আৰু এই যে শিৱলিংগটো আছে হয় হয় পাহাৰৰ লগত আছে এই শিৱলিংগটো পাহাৰৰ লগত আহিছিল সেই এতিয়াৰ পৰা ইয়াতে স্থাপিত হয় 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 আপোনালোকে জানিলে কথাখিনি আপোনালোকে য'ৰ পৰা আহিব পাৰে ধলপুৰলৈ গৰুসুতিত হয় গৰুসুতিৰ পৰা অলপ আহিব লাগে আপোনালোকে একদম ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু এইফালে চাব পাৰে ধুনীয়া একদম আৰু
বহুত ওপৰত উঠি আহিব লাগে বাৰু হয় আৰু ইয়াৰে বাকীবোৰ মন্দিৰ হৈছে এইটো এটা মন্দিৰ তাৰে ওচৰতে সৰুকৈ আছে ইয়াত হয়তো হোম চোম পূৰা হয় নেকি বিশেষভাৱে নাজানো বাৰু আমি আৰু ইফালে একদম ধুনীয়া এটা পৰিৱেশ আছে আপোনালোকক দেখুৱাই আছোঁ পূৰা একদম পাহাৰৰ পূৰা একদম কি ডাঙৰ ডাঙৰ শিল আৰু ইফালে মানে এটা গুহা আছে আপোনালোকক দেখুৱাম এইটো গুহা চাওক এইটো গুহা এটা আছে ইয়াত এইটো আৰু আছে নেকি কি ডাঙৰ ডাঙৰ পাহাৰ চাওক একদম তলত ইফালে চাওক অ' মাই গড ইয়াৰ পৰা মানুহবোৰ ভাল লাগে গাইছ ধুনীয়াকৈ আমি পূৰা এক জেগাত ৰৈ পেলাই কি পূৰা ষ্টিং খাই আছোঁ ষ্টিং আৰু এইফালে মেক্স ষ্টিং পূৰা খাই দিবা অন্ত আকৌ খাই আনাই সেইকাৰণে খাইছোঁ তো বন্ধুসকল আজিলৈ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ আৰু নেক্সট ভিডিঅ' ডাইৰেক্ট একদম শ্বৰ্ট ফিল্মখন আহিব আপোনালোকে চাব